হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ মুকলি হ'ল আছাম ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা চাকৰি এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব কোৱালিফিকেশ্যন কিমান লাগিব লাষ্ট ডেট কেতিয়ালৈ থাকিব চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে তো বন্ধুবান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো আছাম ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই পদৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 12/1/2024 দিয়া হৈছে অৰ্থাৎ জানুৱাৰীৰ 12 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব মই সকলোখিনি তথ্য জনাই আছোঁ আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব তো বলকচোন অলপ ডিটেইলছত চাই লওঁ ইয়াত নেম অফ পোষ্ট আছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট আৰু এই পদৰ বাবে টোটেল ভেকেঞ্চি 367টা পদ মুকলি কৰা হৈছে গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু এই পদৰ বাবে ইয়াত স্কেল অফ পে অৰ্থাৎ দৰমহা দিয়া হ'ব 14,000ৰ পৰা 49,000ৰ ভিতৰত আৰু লগতে ইয়াত গ্ৰেড পেও দিয়া হ'ব 6,200 টকা সো এতিয়া চাহক এলিজিবিলিটি কিটাখিনি ইয়াত এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 40 বছৰলৈ অৰ্থাৎ 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলেহে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া আছে SC ST সকলৰ বাবে 5 বছৰ আৰু OBC সকলৰ বাবে 3 বছৰ আৰু এই পদৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট নিড টু পাছ HSSLC সায়েন্স উইথ বায়োলজি এজ এ সাবজেক্ট অৰ্থাৎ কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডাৰীত সায়েন্স লোৱা হ'ব লাগিব আৰু লগতে বায়োলজি সাবজেক্টটোও থাকিব লাগিব আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে আবেদন কৰিব পাৰিব এই পদৰ বাবে আপোনালোকে ইয়াত থকা এই এড্ৰেছটোত গৈ আপোনালোকৰ ডকুমেণ্টছসমূহ জমা দিব লাগিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ